Hello friends, কি খবৰ তোমালোকৰ ভাল নে? আজি আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে। Then without wasting time, let's start. Let us see present continuous tense. Progressive and imperfect. প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি তিনিটা ভাগত প্ৰথমে ভগাই ল'ম। সেন্টেন্স, নেগেটিভ সেন্টেন্স এণ্ড কুৱেশ্যনছ। তাৰ আগতে আমি এটা কথা জানিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সনো কি। কোনো এটা বস্তু বা কাম বৰ্তমান সময়ত চলি থকা বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। কিন্তু এই বস্তুটো বৰ্তমান সময়তে আৰম্ভ হৈ বৰ্তমান সময়তে চলি থকা হ'ব লাগিব। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ ব্যৱহাৰ হয় তাৰ কাৰণে আমি সিঙ্গুলাৰ এণ্ড প্লুৰেলৰ আমি এখন লিষ্ট চাব লাগিব। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সাবজেক্ট, সিঙ্গুলাৰ ফৰ্ম এণ্ড প্লুৰেল ফৰ্ম। আমি এতিয়া সাবজেক্টত লিখিম ফাৰ্ষ্ট পাৰ্চন, সিঙ্গুলাৰ আই, প্লুৰেলত উই। ইয়াত আইজনে এজন ব্যক্তিকে বুজায় আমি জানো, আই মানে মই আৰু প্লুৰেলত উই মানে হ'ল আমি। সেকেন্ড পাৰ্চন ইউ, সিঙ্গুলাৰত হ'ব ইউ, প্লুৰেলত ইউ। আমি দুয়োটা ইউৰে বুজাওঁ, কিন্তু সিঙ্গুলাৰত থকা ইউজনে এজন ব্যক্তিক বুজায় আৰু প্লুৰেলত থকা ইউজনে এজনতকৈ বহুত অৰ্থাৎ মোৰ দেন ওৱান ব্যক্তিক বুজায়। ইউ এজন ব্যক্তি আৰু প্লুৰেলত থকা ইউজনে এজনতকৈ বহুত মোৰ দেন ওৱান। আগৰ ভিডিঅ'টো কোৱা হৈছে। সিঙ্গুলাৰত থকা ইউজনৰ মিনিং হ'ল তুমি বা আপুনি, আৰু প্লুৰেলত থকা ইউজনৰ অৰ্থ হৈছে আপোনালোক, তোমালোক। আমি থাৰ্ড পাৰ্চন লিখিছোঁ সিঙ্গুলাৰত হি মানে তেওঁ। থাৰ্ড পাৰ্চন হি, চি, ইট তিনিটা শব্দ বহিব আৰু প্লুৰেলত হ'ব দে। আৰু থাৰ্ড পাৰ্চন আমি যিকোনো মানুহৰ নাম উল্লেখ কৰিব পাৰোঁ। ধৰি লৈছোঁ আমি চাম। আমি এতিয়া জানিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলা কি, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেনেকৈ গঠন হয়। আমি ফাৰ্ষ্টতে লিখিছোঁ সাবজেক্ট প্লাছ টু বি ভাৰ্ব প্লাছ ভাৰ্বৰ লগত ING যোগ হ'ব, যোগ অবজেক্ট। আৰু আমি টু বি ভাৰ্ব আমি হেল্পিং ভাৰ্ব বুলি ক'ব পাৰোঁ। আৰু ইয়াত হেল্পিং ভাৰ্ব বুলিলে আমি এম, ইজ, আৰ আমি ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত। এম, ইজ, আৰ টু বি ভাৰ্বৰ সলনি। এইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন। আৰু ভাৰ্বৰ লগত আমি ING যোগ কৰিম, অৰ্থাৎ গ হ'লে গোয়িং, প্লে হ'লে প্লেয়িং, আৰু আমি এটা অবজেক্ট দিব লাগিব। কিন্তু তোমালোকে এতিয়া আমি এটা কথা ভালদৰে জানিব লাগিব যে ভাৰ্বৰ লগত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত আমি ING ব্যৱহাৰ কৰোঁ। এতিয়া আমি কেইটামান উদাহৰণ দি চাম। আই এম গোয়িং টু স্কুল, ইয়াত সাবজেক্ট হৈছে আই আৰু এম আমি ব্যৱহাৰ কৰিছোঁ আইৰ লগত, যিহেতু এম বহে। কিন্তু টু বি ভাৰ্বৰ ক্ষেত্ৰত আহিছে, আমি ফৰ্মুলা লিখিছিলোঁ আগতে টু বি ভাৰ্ব লিখিব লাগিব, আমি সেয়ে ইয়াত এম দিছোঁ। আৰু ইয়াত লিখা হৈছে ভাৰ্ব গ'ৰ লগত আমি ING যোগ দিছোঁ। আৰু টু স্কুল এইখিনি হ'ল অবজেক্ট, আই এম গোয়িং টু স্কুল, অৰ্থাৎ মই স্কুললৈ গৈ আছোঁ, কোনো এটা কাম চলি থকা বুজাই আছে। আৰু সাবজেক্ট ভেদে টু বি ভাৰ্ব এম, ইজ, আৰ বেলেগ বেলেগ ব্যৱহাৰ হয়। এতিয়া আমি ইউৰ লগত আৰ ব্যৱহাৰ হৈছে, ইউ আৰ গোয়িং টু স্কুল, উই আৰ গোয়িং টু স্কুল, দে আৰ গোয়িং টু স্কুল, অৰ্থাৎ ইউ, উই আৰু দেৰ লগত আৰ বহে। এইটো আমি জানিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত। আৰু ইয়াতো দেখিছে গ'ৰ লগত আমি গোটেইকেইটাতে আমি ING যোগ কৰিছোঁ। তেতিয়া ইউ মানে তুমি বা আপুনি স্কুললৈ গৈ আছে। তাৰপাছত আমি লিখিছোঁ হি ইজ গোয়িং টু স্কুল, চি ইজ গোয়িং টু স্কুল, চাম ইজ গোয়িং টু স্কুল। এতিয়া আমি জানিব লাগিব হি, চি, চামৰ লগত ইজ ব্যৱহাৰ হয়। এইটো অকল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰতহে হয়। হি ইজ গোয়িং টু স্কুল, ইয়াৰ অৰ্থটো হ'ল তেওঁ স্কুললৈ গৈ আছে। এতিয়া আমি লিখিছোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি কেইটামান উদাহৰণ দি চাম। ফৰ এক্সাম্পল,
আই এম প্লেয়িং ফুটবল, অৰ্থাৎ মই ফুটবল খেলি আছোঁ। কোনো এটা কাম চলি থকা বুজাই আছে। এতিয়া আপোনালোকে বা তোমালোকে সেইটো বস্তু ভালকৈ জানিব লাগিব যে বৰ্তমান সময়তে কোনো এটা কাম ভালদৰে চলি থকা বুজায়। ইউ আৰ প্লেয়িং ফুটবল, উই আৰ প্লেয়িং ফুটবল, দে আৰ প্লেয়িং ফুটবল, হি ইজ প্লেয়িং ফুটবল, চি ইজ প্লেয়িং ফুটবল, চাম ইজ প্লেয়িং ফুটবল, অৰ্থাৎ চাম এজন ব্যক্তিক বুজোৱা হৈছে, চামে ফুটবল খেলি আছে। এতিয়া আমি জানিব লাগিব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স আমি কেনেদৰে নিগেটিভ কৰোঁ। এতিয়া নিগেটিভ সেন্টেন্স লৈ আহিছোঁ। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স সাবজেক্ট টু বি ভাৰ্বৰ লগত আমি নট বহুৱাই আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স নিগেটিভ কৰিম আৰু বাকী সব বাক্যটো সেম একেই। আৰু আমি আগতে কৈছোঁ টু বি ভাৰ্ব মানে হেল্পিং ভাৰ্ব হিচাপে আমি কওঁ। হেল্পিং ভাৰ্ব এম ইজ আৰে হ'ব, ইয়াতো সেম। আমি কেইটামান উদাহৰণ দিলে তোমালোকে ভালদৰে বুজি পাব। আমি উদাহৰণ দিম, চাব। টু বি ভাৰ্বৰ লগত আমি যে নট বহুৱাইছোঁ, অৰ্থাৎ এম ইজ আৰৰ লগত আমি নট বহুৱাই প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স আমি এটা নিগেটিভ কৰিব পাৰোঁ। আৰু নিগেটিভ কৰা মানেতো আপোনালোকে বুজি পাবই যে কোনো এটা বাক্য আমি নহয় সূচক কৰিম। আমি আৰু লিখি দিয়া এক্সাম্পলকেইটা পঢ়ি চাম। ইউ উই দে আৰ নট প্লেয়িং ফুটবল, হি সি ইট চাম ইজ নট প্লেয়িং ফুটবল। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স নিগেটিভ সেন্টেন্স। আমি আৰু এক্সাম্পল চাম। আই এম প্লেয়িং ফুটবল, আমি এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য, আমি এইটো নিগেটিভ কেনেদৰে কৰিছোঁ আপোনালোকে চাব। আই এম নট প্লেয়িং ফুটবল, অৰ্থাৎ মই ফুটবল খেলি নাথাকোঁ। আই এম নট প্লেয়িং ফুটবল, আমি এমৰ লগত পোনে পোনে নট যোগ ব্যৱহাৰ কৰি আমি বাক্যটো নিগেটিভ কৰিছোঁ। এতিয়া আৰু এক্সাম্পল চাব। ইউ আৰ প্লেয়িং ফুটবল, ইউ আৰ নট প্লেয়িং ফুটবল, উই আৰ প্লেয়িং ফুটবল, উই আৰ নট প্লেয়িং ফুটবল, দে আৰ প্লেয়িং ফুটবল, দে আৰ নট প্লেয়িং ফুটবল, হি ইজ প্লেয়িং ফুটবল, হি ইজ নট প্লেয়িং ফুটবল, সি ইজ প্লেয়িং ফুটবল, সি ইজ নট প্লেয়িং ফুটবল, চাম ইজ প্লেয়িং ফুটবল, চাম ইজ নট প্লেয়িং ফুটবল, অৰ্থাৎ নাও লেট আছ সি। আমি এতিয়া প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স কুৱেশ্যনছ কেনেদৰে কৰোঁ আমি সেইটো নিয়ম চাই লওঁ। ইয়াত আমি লিখি দিছোঁ আগতে, আমি টু বি ভাৰ্বটো আমি আগত লিখি দিছোঁ, কাৰণ টু বি ভাৰ্ব মানে হেল্পিং ভাৰ্ব কৈছোঁ। এই ভাৰ্বটো আমি আগত লিখি লৈ আমি কোনো এটা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য আমি কুৱেশ্যনছ কৰিব পাৰোঁ। টু বি ভাৰ্বটো মাত্ৰ আমি আগত লৈ আহিলে হ'ল। টু বি ভাৰ্ব প্লাছ ছাবজেক্ট, তাৰপাছত মেইন ভাৰ্বৰ লগত আই এন জিটো লাগিবই, চব অবজেক্ট। আমি কেইটামান উদাহৰণ দিলে ভালকৈ বুজি পাব। আমি এমটো আগত লৈ আহিছোঁ, এম আই প্লেয়িং ফুটবল, মই ফুটবল খেলি আছোঁনে। আৰ ইউ দে প্লেয়িং ফুটবল, ইজ হি সি ইট চাম প্লেয়িং ফুটবল। আমি কেইটামান এক্সাম্পল চাম এতিয়া। আই এম প্লেয়িং ফুটবল, আমি এতিয়া কুৱেশ্যনছ কৰোঁতে আমি এনেদৰে লিখি দিছোঁ, এম আই প্লেয়িং ফুটবল। এতিয়া আমি আৰু কেইটামান এক্সাম্পল চাম। ইউ আৰ প্লেয়িং ফুটবল, আৰ ইউ প্লেয়িং ফুটবল, উই আৰ প্লেয়িং ফুটবল, আৰ উই প্লেয়িং ফুটবল, দে আৰ প্লেয়িং ফুটবল, আৰ দে প্লেয়িং ফুটবল, হি ইজ প্লেয়িং ফুটবল, ইজ হি প্লেয়িং ফুটবল, সি ইজ প্লেয়িং ফুটবল, ইজ সি প্লেয়িং ফুটবল, চাম ইজ প্লেয়িং ফুটবল, ইজ চাম প্লেয়িং ফুটবল। Now thanks for watching. Please subscribe and like the video.